कंग्रेसनि सासे एमपि रुकिबुल हुसैनखौ बिजेपिनि माखासे लिडारफोरा बुयै बुयै बुग्लिना बुथारनो नागिरदोंमोन। बिनि सायाव कंग्रेसनिनो बर'नि सासे दैदेनगिरि कंग्रेस हान्जानि सासे दैदेनगिरि बर'नि मानगोनां गर्जन मुसाहारि सार बिथाङा मा फोरमायखो नोंथांमोना नैबे भिडिअखौ फुल नायजोबोब्ला गासैबो बाथ्राफोरखौ मोन्थिनो मोनगोन। थ' बे जाथायानो जादोंमोन धुबुरी जिल्लायाव। दा धुबुरी हमस्टियाव रुकिबुल हुसैनखौ माने बिजेपिनि माखासे दैदेनगिरि बा लिडारफोरा बुग्लिदों आरो। बेनि गुबै जाथायखौ गर्जन मुसाहारि सारा फोरमायगोन। नोंथांमोना फुल जोबजासिम नायलां। যোৱাকালি যি ঘটনা ঘটিছে ৰপুহিহাট নগাঁও অসমত যে আমাৰ কংগ্ৰেছৰ সাংসদ এমপি ডাঙৰীয়া যিজনে সারা ভাৰতত সবচেয়ে বেছিকৈ ভোট লৈ জিকি ৰাইজৰ ৰাজাৰ ৰিপ্ৰেজেণ্টেটিভ হৈ গৈছে, আমাৰ ভাল বিয়াৰ কথা ক'বলৈ গৈছে, এই ডাঙৰীয়াক যোৱাকালি ৰপুহিহাটত এই গুণ্ডাবিলা এই মিছক্ৰেণ্টবিলা যেনে ধৰে তেখেতক এটাক কৰিছে, মাৰিবলৈ চেষ্টা কৰিছে। আমি ইয়াৰ বিৰুদ্ধে প্ৰেছ মিটটো লোৱা হৈছে। এই প্ৰেছ মিটৰ দ্বাৰা আমি চিএম ডাঙৰীয়াক ক'বলৈ বিচাৰিছে যে চিএম ডাঙৰীয়া সেইটো নীতি নহয়, কোনোবা কংগ্ৰেছ লিডাৰক মাৰি পেলাই কোনোবা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াক মাৰি পেলাই কোনোবা এনেকুৱা আউটস্পোকেন ইন এ ডেমক্ৰেটিক কাণ্ট্ৰি তেখেতক হত্যা কৰি পেলাই আপুনি আপোনাৰ গভৰ্ণমেণ্টক ৰক্ষা কৰিব নোৱাৰে। কিছুদিন পূৰ্বতে আপুনি বিটিচিত আহিছিল, ভাল ভাল গান ভাল ভাল সুৰেৰে আপুনি গান গাইছিল যে বিটিচিত আজিৰ তাৰিখৰ শান্তি শান্তিহে বজাই বাজিছে, অসমত শান্তি আহিছে, শান্তি ঘূৰাই আহিছে, এতিয়া আলফা নাইকিয়া হৈ গৈছে, এতিয়া এনডিপি নাইকিয়া হৈ গৈছে। সেইটো আপোনাৰ জনতা হিমন্ত বিশ্ব শৰ্মা ডাঙৰ আপোনাৰ জনতাই কেনেকা আমাৰ এমপি ডাঙৰীয়াক এটাক কৰিলে। ৰকিবুল হুছেইন ডাঙৰীয়া প্ৰায়ৰলি নগাঁৱৰ এছপি সাহেবক জনাইছিল যে আমি এনে ঠাইত মিটিং কৰিবলৈ গৈ আছো, আপোনাৰ সিকিউৰিটি মেন আমাক দিব লাগিব, নহলে পাব্লিক বিলাক কিজানি মোৰ এগেইনষ্টত আক্ৰমণ কৰিব। জনাৰ পাছতে এছপি ডাঙৰীয়া সেইটো ব্যৱস্থা কৰা নাই। আৰু আপুনি ক'ব প্ৰেছ মিটত যে দ্য সিকিউৰিটি মেন অফ ৰকিবুল হুছেইন দ্য গান মেন হেজ এক্টেড ৰংফুলি। কেনেকা ৰংফুলি এক্টিং হ'ব? আরে বাবা তেখেতক মাৰিছে, পিটিছে, লাঠি দিয়া দিছে, তেখেতক কাৰ্বাইনটো স্নেচ কৰিবলৈ বিচাৰিছে, তথাপিও সেই ওপৰতে ব্লেংকটো দুবাৰে মাৰিছে। লাকি ভাগ্যৱান সেই গুণ্ডাবিলাৰ মাথাত গুণ্ডাবিলাৰ মূৰত গুলিটো সোমা নাই, গুণ্ডাবিলাৰ বুকত গুলিটো সোমা নাই। এনেকুৱা আপোনাৰ চৰকাৰটো আপুনি ৰক্ষা কৰিব নোৱাৰিব। আপুনি ভাল কাম কৰা অসমত, আপুনি ভাল কাম কৰা বিটিয়া যেনে কৈছে ভাল কাম কৰক, আপুনি ভোট পাব, আপুনি আকৌ চিএম হৈ থাকিব। এনেকা মানুহ মাৰি পেলাই কাটি পেলাই এই ডেমক্ৰেটিক কাণ্ট্ৰি এইটো আপুনি সদায় আপোনাৰ প্ৰেছ মিটত ক'ব এই মুছলিম ধৰ্মটো ভাল নহয়, এই খ্ৰীষ্টান ধৰ্মকো ধ্বংস কৰিব লাগে, কৰোণা নিচিনা মুখৰ পৰা আপোনাৰ সেইবিলাক কথা ওলাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আই উড লাইক টু সাজেষ্ট ইউ this will be your greatest job in your whole life. এইটো যদি আপুনি কৰা এনেকা কাম কৰিবা, কনষ্টিটিউচনৰ কিছু অংশ স্পেচিয়েলি সেকুলাৰিজমক এটা পুস্তক কিতাপ নিচিনা আপুনি ৰূপায়ণ কৰা, তাৰপিছত এইটো ক্লাছত ইন্ট্ৰডিউচ কৰা। Then our children will learn to love each other, our children will learn our neighbors. ইতিহাসত আপোনাৰ নামটো থাকিব এজন ভাল চিএম আছে বুলি। এনেকা নহয়, এনেকা নহয়, এইটো বিৰাট বিয়া হৈছে, আপুনি এইটো কৰিব নালাগিছে। এইটো তোমাৰে জনতা, তোমাৰ জনতাই গুণ্ডা ঠান হৈছে। এই গুণ্ডাবিলাক আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়াক, আমাৰ সাংসদ ডাঙৰীয়াক, কংগ্ৰেছৰ এমপি ডাঙৰীয়াক যিজনে সারা ভাৰতৰ সবচেয়ে বেছিকৈ ভোট লৈ জিকিছিল, এই দিল্লীত গৈছিল, সেইটো আমাৰ প্ৰাইড, অসমৰ প্ৰাইড, তেখেতক তুমি ধ্বংস কৰিবলৈ বিচাৰিছে। এইটো ভাল হোৱা নাই। গতিকে অতি সোনকালে চিএম ডাঙৰীয়া আপুনি এই গুণ্ডাবিলাক এৰেষ্ট কৰিব লাগিব, নহলে ইয়াৰ লজিকেল উত্তৰটো আপুনি পাব। থেংক ইউ, নমস্কাৰ।